লাগিছে। নমস্কাৰ বন্ধুসকল, মই কৃষ্ণামণি বৰাই আপোনালোক সকলোকে আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আহিছোঁ 2 নং কেঁকুৰিলৈ। আমাৰ ঘৰৰ পৰা অলপ দূৰ আহিয়ে পোৱা যায় গাঁওখন, আৰু ইয়াতে আজি সুন্দৰভাৱে আলি আই লৃগাং অনুষ্ঠিত কৰা হৈছে। আমাৰ অলপ অহা দেৰি হ'ল, গতিকে আমি বহুত বস্তু চাবলৈ নাপালোঁ। তথাপিতো যিখিনি দেখিছোঁ, যিখিনি আমি দেখিম সেইখিনিকে ভিডিঅ' কৰিম আৰু আপোনালোকলৈ আগবঢ়াম। আৰু এতিয়া মই আছোঁ আমাৰ গাঁৱৰ নাহৰখনা প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী বাইদেউ, তেওঁ মিচিং সম্প্ৰদায়ৰ হয়। গতিকে মই বৰ্তমান তেওঁলোকৰ ঘৰত আছোঁ। এয়া তেওঁলোকৰ ঘৰ, ইমান ধুনীয়া চাংঘৰ, এইফালেদি উঠি যাব লাগে। আৰু এইফালে তেওঁলোকৰ মোৰ পাছফালে দেখিছে ধুনীয়া বাগান আছে, আৰু খুব ধুনীয়া এটা পৰিৱেশ। আচলতে মই আগতে অহা নাছিলোঁ, কিন্তু আজি ভাগ্যক্ৰমে ইয়ালৈ আহিবলৈও পালোঁ আৰু তেওঁলোকৰ অনুষ্ঠানো চাবলৈ পাম। গতিকে পৰিৱেশটো অলপ দেখুৱাই দিছোঁ। এয়া আমাৰ ৰাইজে এয়া কিবা আলি আই লৃগাং পাতিছে, চবে এয়া শুনিবি। আমাৰ মুৰব্বীসকলে ইয়াতে বহি আছে, প্ৰথম ফাগুনৰ বুধবাৰে এইটোকে আমাৰ লৃগাং বুলি কয়, আলি আই লৃগাং। হাওদান মানে খেতি বাতি সম্পূৰ্ণ ভাল হ'ব লাগে, লগতে গোটেই গাঁওখন বেমাৰ আজাৰৰ পৰা ভাল হৈ থাকিব লাগে, নহয় জানো? কওঁ আৰু যেনেকৈ ধান খেতি ভাল হ'ব লাগে, ধান চিটিয়া হৈছে তেনেকুৱা ভোগৰ চল আশী কৰোঁ আৰু। আপোনালোকে যে মূৰত পাগুৰিটো মাৰি আছে, মানে এইটো এইটো আপোনালোকৰ কিবা নাম আছে নেকি? কি বুলি কয়? টঙালী বুলি কয়। পথাৰত আৰু আমি ইয়ালৈ আহি পেলাই ইমান মানুহৰ সমাগম হৈছে, আৰু লগতে মানে এওঁলোকৰ ইমানেই বেছি মৰম, তেওঁলোকে পিন্ধি থকা সাজৰ পৰাই এই সাজবোৰ মোক পিন্ধিবলৈ দিছে, আৰু মই থাপতে পাই পেলাই ভিডিঅ' এটাও কৰি লৈছোঁ যাতে আপোনালোকেও চাব পাৰে। আৰু তুমি এখন ভিডিঅ'টো দেখাই দিয়া অকণমান। আলি আই লৃগাং মানে দানগুটি ইচ্ছা পৰ্বটো মানে অনুষ্ঠান দি আৰু এতিয়াৰ পৰা মানে প্ৰচলিত হৈ আহিছে, আৰু আজিৰ দিনলৈকে এইটো চবতে চলি আছে। আমাৰ ইয়াত অলপ পিছ পৰি থকাৰ কাৰণে প্ৰায় মানে কম দেখা গৈছিলে, এতিয়া আমিও মানে এইটো সক্ৰিয়ভাৱে চলাই নিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আজি হৰিণ কটা মানে এনেকৈ এইটো লৈ আৰু এই গাঁৱৰ মুখিয়াল দুয়োগৰাকীকে ঘৰত থৈ অহাৰ পৰ্ব, আৰু খুব সুন্দৰভাৱে সকলোৱে আদৰি তেওঁলোকৰ ঘৰত থৈ আহেগৈ। বৰ্তমান আমি ইয়াত পালোহি হুইহিং পথাৰ, আৰু ইয়াতে খুব ধুনীয়াকৈ মিচিং সম্প্ৰদায়ৰ লোকসকলে আলি আই লৃগাং অনুষ্ঠিত কৰিছে, আৰু খুব বেছি ভাল লাগিলে আচলতে। আৰু তেওঁলোকৰ সৰুৰ পৰা আৰম্ভ কৰি ডাঙৰ সকলো বয়স মানে লোকসকলে ইয়াতে সমাবেত হৈছেহি, আৰু ইমান আগ্ৰহ এটা অনুষ্ঠানক আগুৱাই নিবৰ কাৰণে মানুহৰ ইমান বেছি আগ্ৰহ, আন্তৰিকতা, আৰু আচলতে খুব বেছি ভাল লাগিলে। সকলো মানুহ ইয়াতে ৰাতিপুৱাৰ পৰা এই সন্ধিয়া পৰলৈকে আছে, আৰু তেওঁলোকৰ বিভিন্ন ধৰণৰ নিয়মবোৰ ইয়াতে কৰা হয়। আৰু আমি কিছুমান নিয়ম আমি দেখিবলৈ নাপালোঁ, তথাপিতো তেওঁলোকৰ পৰা জানিব পৰা মতে যথেষ্ট নিয়ম তেওঁলোকে ইয়াত কৰি গৈছে, আৰু আমাৰ খুব বেছি ভাল লাগিছে যে ইয়ালৈ আহিলোঁ আজি, আৰু দিনটো খুব বেছি ভালকৈ পাৰ হ'ল। মোৰ লগত মামাও আছে, ধন্যবাদ, মোৰো ভাল লাগিলে বহুত। আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াম আমি। ধন্যবাদ।